बड'लेण्ड मुलुगसोलोंसालि भाइस चेन्सेलर मुङा लाइस्राम लाड्डु सिं बड'लेण्ड मुलुगसोलोंसालियाव माबायदि सोलो बोलोजों खामानि मावगासिनोमोन बेखौ रावबो जेबो उदिसानो गैयामोन। नाथाय पापनि खामानिया सानबैसे बड'लेण्ड मुलुगसोलोंसालिखौ जाख्ल'यै गुलाय गुजाय खालामलांनाय लाइस्राम लाड्डु सिंनि गुबै महर मुस्रिया दिनै रोखा जाबाय। बेयाव रोखा जादोंनि आसाम सरकारनिफ्राय फैनाय गांसे लाइजामाव बारग' भिसि लाइस्राम लाड्डु सिं होनानै मख'नाय दंमोन आरो बिथाङा एरेस्ट जानानै जामिनावसो दंमोन। थामहिनबा बेल लानानै बड'लेण्ड मुलुगसोलोंसालियाव भाइस चेन्सेलर महरै बिबान लागासिनो दंमोन। नाथाय दिनै मोनसे लाइजामा सोराङाव फैनाय लोगो लोगोनो हरखाब बड'लेण्ड मुलुगसोलोंसालिनिफ्राय खारखुमालाङो भाइस चेन्सेलर लाइस्राम लाड्डु सिंआ। मिथिनो मोननाय बायदिब्ला जाहोन मिथिया जासे गुबुन जायगायाव आनज्रायनानै थानाय भाइस चेन्सेलर लाइस्राम लाड्डु सिंआ लोगोआव बड'लेण्ड मुलुगसोलोंसालिनि माखासे गोनां फाइलफोरखौ लानानै थांफादों। दानिया बबेयाव दं आरो बबेयाव मानो थांदों बेखौ जेबो मिन्थिया होननानै बड'लेण्ड मुलुगसोलोंसालिनि रेजिस्ट्रार डक्टर सुबुं बसुमतारिया खौरांगिरिनि गेजेरजों फारि फारियै फोरमायदों। गुबुन फारसेथिं दिनै बड'लेण्ड मुलुगसोलोंसालियाव बे जेंनाखौ लानानै गोख्रों सोमावसारदों दुलाराय बर' फरायसा आफादा। एबसुआ सोमावसारनायनि गेजेरजों भाइस चेन्सेलर लाइस्राम लाड्डु सिंनि मावखुलिखौबो थाला मारिथेनायखौ नुनो मोन्दों। बे समाव बड'लेण्ड मुलुगसोलोंसालिनि रेजिस्ट्रार डक्टर सुबुं बसुमतारिया खौरांगिरिनि गेजेराव मा बुंदों बे समाव आबुङै मोनथिना लानि फै। एक्चुअली এনেতো আমি যিখন লেটাৰ পাইছে আমাৰ ডিস্ট্ৰিক্ট ছেক্ৰেটাৰীৰ পৰা এডিশ্যনেল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম কবিতা দেখা তেখেতৰ পৰা যেতিয়া আমি চিঠি এখন পাইছে অফিচিয়েল লেটাৰ তেতিয়াৰ পৰাহে আমি গম পাইছে যে এটা সময়ত আমাৰ প্ৰফেচৰ লাইস্ৰাম লাড্ডু সিং দ্য BC অফ দিছ ইউনিভাৰ্চিটি যে সি যে এৰেষ্ট হৈছিল এৰেষ্ট হোৱাৰ পিছত সি বেইলত যে আছে এতিয়া তেতিয়াহে আমি গম পাইছোঁ। ইয়াত আগতে আমি কোনো আমাৰ ৰেকৰ্ডো নাই, আমি কোনো খবৰো পোৱা নাছিলে, আমাৰ একো জানাই নাছিলোঁ আমি যে সি যে এৰেষ্ট হৈছিল সি বেইলত আছিল, আমি গম পোৱাই নাছিলে। যিদিনাখন এই লেটাৰটো আহি পাইছে তেতিয়াহে আমি গম পাইছোঁ। এনেতো আমাৰ পৰা সি এতিয়া বেইলত আছে কাৰণে অথৰিটি কনচাৰ্ণে একশ্যন টেকেন ৰিপৰ্ট এইটো বিচাৰিছিল, কিন্তু একচুৱেলি ইউনিভাৰ্চিটিয়ে আমাৰ ৰাইট অথৰিটি নহয় একশ্যন VCৰ ওপৰত একশ্যন ল'বৰ কাৰণে। একশ্যন টেকেন ৰিপৰ্টটো হ'ব লাগিছিলে আমাৰ গভৰ্ণৰ হাউচৰ পৰা, কিন্তু আমাৰ ইউনিভাৰ্চিটিৰ পৰা তেনেকৈ আমি একশ্যন টেকেন ৰিপৰ্ট VCৰ ওপৰত আমি ল'ব নোৱাৰে। এই হিচাপে আমি এই ৰিপৰ্টটো দিব পৰা অথৰিটি নাছিলে। তথাপিও বিচাৰিছে যেতিয়া যিখিনি ইনফৰমেশ্যন বিচাৰিছে কেইটামান যিটো দিব পৰা ইউনিভাৰ্চিটিৰ পৰা এই দিব পৰা কেইটামান ইনফৰমেশ্যনটো দি পেলাই আমি গভৰ্ণৰ হাউচত 18ত আমি চিঠিটো পাইছে, 19ত গৈ আমি দি আহিছোঁ। যেনিবা ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন তাতেও আমি দি আহিলোঁ। এই একে একশ্যন টেকেন ৰিপৰ্টটো আমি দি আহিছোঁ। এতিয়া কথাটো হ'ল ইটছ আপ টু দ্য গভৰ্ণমেণ্ট অফ আছাম কি একশ্যনটো কি লয় কি নলয় এইটো আছাম গভৰ্ণমেণ্টৰ ওপৰত আৰু যিখিনি দিব লাগে আমি ইউনিভাৰ্চিটি ছাইডৰ পৰা মই যিটো দিব পাৰে এইটো আমি দি আহিলোঁ। অসুবিধাটো এদিন হেড অফ দ্য ইনষ্টিটিউশ্যন দেট ওৱান অলছ' উইদাউট ইনফৰমেশ্যন ক'ত কৈছে আমি নাজানো, কিন্তু এদিন বা দুদিন নাথাকিলে নৰ্মেল ফাংচনিঙত বহুত দিগদাৰ আহি যায়। সি কেতিয়া আহিব এইটো কোনো ইনফৰমেশ্যন নাই। সি ষ্টেচন লিভ কৰি গৈছে, ইয়াৰ ওপৰতো কোনো ইনফৰমেশ্যন নাই। এতিয়া আমি একো কৰিব নোৱাৰা হৈ গ'ল আৰু ইউনিভাৰ্চিটিত নৰ্মেল ফাংচনিংটো ভাল নৰ্মেলি আমি লৈ যাবৰ কাৰণে অলপ দিগদাৰত আছোঁ এতিয়া। তেওঁ যে জামিন একো খবৰেই নাছিলে, সেই জামিনত আছে বুলি আমি গমেই পোৱাই নাছিলে। যেতিয়া এই চিঠিখন আহিছে তেতিয়াৰ পৰাহে আমি গম পাইছোঁ। কি কেছত তেওঁক এৰেষ্ট কেছটোতো ডাইৰেক্ট আমি এইটো জানিব পাৰে কিয়নো ভিজিলেঞ্চ চিফ মিনিষ্টাৰৰ ভিজিলেঞ্চ চেলটো যিদিনা আহিছে কেছ ৰেজিষ্টাৰ হোৱাৰ পিছতহে সেই কেইটামান ফাইলটো লৈ গৈছে। স্পেচিয়েলি কনষ্ট্ৰাকশ্যন ৰিলেটেড কেইটামান কিবা আছে, যেনেকুৱা আমাৰ মাৰ্কেট ছেট, ড্ৰেইন আৰু কালভাৰ্ট কনষ্ট্ৰাকশ্যনত এইটো থ্ৰু প্ৰচিডিউৰ হোৱা নাছিলে বুলি। তেতিয়া মই একে নতুনকৈ আমি জইন কৰা আগষ্ট মাহৰ 3 তাৰিখ আগষ্ট মাহত আহিছে আৰু মই জইন কৰিছে ইউনিভাৰ্চিটি 1 তাৰিখ জুনত। তেতিয়া মই কোনো পাইলট
এইবিলাক পাইলট সম্বন্ধে মই জানাই নাছিলে আৰু মাত্ৰ এইখিনি নহয় যেনিবা এপইণ্টমেণ্ট ৰিলেটেড কেইটামান পাইল এই যিটো এপইণ্টমেণ্ট মানে ফৰ্মেলি যিটো হ'ব লাগিছিলে যি নিয়ম দি হ'ব লাগিছিলে কেইটামান নিয়মটো অবজাৰ্ভ নকৰাকৈ এপইণ্টমেণ্টটো দিয়া হৈছিলে মানে ইলিগেলি এপইণ্টমেণ্ট নিজৰ মতে যেনেকৈ কি কৰিব লাগিছিলে এই ধৰণৰ নকৰাকৈ মানে ইলিগেলি এপইণ্টমেণ্টটো দিয়া এই কিবাটো পাইছে আৰু পিছত আমি গম পাইছোঁ বস্তুটো এইবিলাক আমিতো ক'ব নোৱাৰে এইটো ধন লৈ না কি কিবা লৈ এইটো এইখিনিও মই ভালকৈ নাজানো কোটি টকা ইমানখিনি নাছিলে নেকি ফাইলটো কিমান জব্দ কৰা হৈছে ফাইলটো এনেই 9টা ফাইল লৈ গৈছে আপোনাৰ ইউনিভাৰ্চিটিৰ পৰা কনষ্ট্ৰাকশ্যনত একাডেমিক ছাইডৰ পৰা আৰু complex one file from the market construction. This is market complex. And it was original file of the Professor Ellenbaum Nixon Singh, the one who was appointed as a finance officer. Take it out original file to look. One booklet of proceeding of 8 academic council relating held on 3rd July. এই খুব সম্ভৱ এই প্ৰচিডিং লৈ যোৱা কাৰণটো হ'ল এপইণ্টমেণ্টৰ ক্ষেত্ৰত তেতিয়া সিদিনা মানে কেইটামান ডিছকাশ্যন হৈছিলে আৰু মানে মাইনৰ্ছ তাতে ৰিজলিউশ্যন লোৱা আছিলে এই বস্তু লৈ গৈছে আৰু ভিজিলেঞ্চিয়েলি আৰু আছিলে দ্য ওৱান ফাইল অফ ড্ৰেইন কনষ্ট্ৰাকশ্যন ড্ৰেইন এণ্ড কালভাৰ্ট কনষ্ট্ৰাকশ্যন এইবিলাকেই আৰু এনেকৈ আছে 9টামান ফাইলটো লৈ গৈছে আমাৰ ইউনিভাৰ্চিটিৰ পৰা হয় ফাইল টোটেল আজিলৈকে মানে ইনভেষ্টিগেশ্যনটো চলি থকাৰ কাৰণে আজিলৈকে মানে ঘূৰাই দিয়া নাই এইবিলাক ফাইল চব অৰিজিনেল ফাইল ছাৰ আজি এতিয়া অফিচতে আছোঁ মই পিছত ফাইলটো ডেইলি ডে টু ডে মানে কেইটামান কিবাটো মুভমেণ্ট হৈ থাকে এই ফাইল কিবা মুভমেণ্ট কৰোঁতে আমি গম পালোঁ পিছত যে মানে VC ছাৰে আজি মৰ্ণিঙৰ 9:30 মানতে ওলাই গৈছে ক'ত ওলাই গৈছে কোনো আমাক ইনফৰমেশ্যনো দি যোৱা নাই ষ্টেচন লিভ কৰাৰ কোনো ৰিটেন ইনফৰমেশ্যন দি যোৱা নাই আমি সেইটো কাৰণে আমি নাজানো সি ক'ত গৈছে ক'ত কি কৰিছে আমি নাজানো এতিয়া এনেই শুনা মতেতো আমাৰ ছিকিউৰিটি গাৰ্ড সিহঁতে কৈ দিছে কেইটামান ফাইল লৈ গৈছিল আজি The Kokrajhar Government College introduces one-year PG diploma course in the Department of Journalism and Mass Communication, which is the first ever department in the district of Kokrajhar. An opportunity for the students wanting to pursue their career in journalism and mass communication, which includes ample number of scopes such as news reporter for print and broadcast media, news anchor and program presenter, advertisement, event management and public relations, filmmaking, content creating, radio, podcast and so on. At the Department of Journalism and Mass Communication, we provide the students with holistic teaching learning environment with experienced and qualified teaching faculties, well-equipped smart class, well-furnished and up-to-date multimedia lab, production studio for print, TV and radio, engaging practicals and field activities. Online submission of forms starts from 15th July to 28th July. For more information regarding the admission, visit our college website at www.kgc.edu.in. You can also scan the QR code to apply for the admission. For further queries, you may contact in the numbers given below. Minimum eligibility for admission is bachelor's degree in any discipline from a recognized university.